Hey guys, welcome to my YouTube channel Manchi Love Kitchen and Vlog. কি খবৰ নিশ্চয় ভাল আপোনালোকৰ আৰু এতিয়া বাজিল 3টা আৰু আমি ভাত পানী খাই আজৰি হলো মোৰ কামো গোটেইখিনি শেষ হ'ল আৰু আজি আমি যাম মুৰুদেশ্বৰ টেম্পল ট্ৰিপত ৰাতি 10টা বজাত আমাৰ বাছ আছে তাৰ আগতে আমাৰ বজাৰ আছে অলপমান কিবা কিবি তো ভাবিছো এতিয়া আমি ইয়াৰ পৰা 3:30 4টা বজাত ওলাই দি আমি বজাৰ কৰিম আৰু যত বজাৰ কৰিম তালৈকে আমাৰ ৰুমৰ পৰা 2 ঘণ্টা সময় লাগে তো ভাবিছো এতিয়া ওলাই দিও 4টা 3:30টা বজাত ওলাই দিও জানে আপোনালোকে বজাৰ কৰিলে কিমান সময় লাগে তো বজাৰ কৰি তেনেকৈ আমি ৰাতি 10টা বজাত বাছত উঠিম তো আপোনালোকক সকলোখিনি দেখাই থাকিম চাই থাকিব ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো তো আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব তো এতিয়া আমি ৰেডি হৈ লওঁ তাৰপিছত লগ পাইছো অকণ চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া ৰেডি হৈ গ'লো তো এতিমি যা বাছ ষ্টপ লৈকে আৰু এয়া আমি পাই গ'লো বাছ ষ্টপ এয়া ইয়াতে উঠিব লাগিব ইয়াতে উঠিব আৰু এতিয়া আমি বাদাম মিল্ক খাম গৰম লাগিছে ঠাণ্ডা ঠাণ্ডা বাদাম মিল্ক বৰষুণ দিলে বৰষুণ ডাঙৰ বৰষুণ দি দিলে আৰু সেয়া হৈছে এয়াৰ ফৰ্চ আৰু আমি পাই গ'লো ইয়ালংকা আমি পাই গ'লো মেজেষ্টিক আৰু এইটোৱে হৈছে বেংগলোৰৰ বাছ ষ্টপ ইয়াৰ পৰা আপোনালোকে য'ত ইচ্ছা তাত যাব পাৰে আৰু ইয়াতে আছে মাৰ্কেটখন এতিয়া আমি ইয়াতে বজাৰ কৰিম ৰ'ব দেখাই আছোঁ আপোনালোকক কুৰ্তি লৈ ললো মানে মন্দিৰত পেণ্ট বা বেলেগ ড্ৰেছ পিন্ধা এলাও নাই সেইবাবে কুৰ্তি এটা লৈ ললো এইটোকে পিন্ধি ল'ম আৰু এই চব 300 টকা 300 ধুনীয়া ধুনীয়া আছে কিন্তু আৰু এতিয়া ইয়াৰে পৰা কিবা কিবি কাপোৰ লৈ লওঁ ইয়াতে বহুত ধুনীয়া ধুনীয়া কাপোৰ কালেকশ্যন কম দামতে পায় আৰু ট্ৰাইকত বিচাৰি পাই গ'লো মাৰ্কেট और शौक मोबाइल को भार और बहुत मोर उठिसे एतिया खाम निम्बू पानी यामो निम्बू पानी और एतिया आमी खाम मिक्स फ्रुइट या मिक्स फ्रुइट ট্ৰাইকত বিচাৰি হাবা তুলি খাই গৈছোঁ ট্ৰাইকত বিচাৰি পোৱা নাই মনৰ মতৰ মোৰ
ট্ৰাইপডডাল মানে মই পাহৰি গৈছোঁ, ঘৰত এৰি আহিছোঁ। এতিয়া ভিডিঅ' কৰিবলৈ লৈছোঁ কাৰণে মনত পৰিছে যে মই ট্ৰাইপডডাল এৰি আহিছোঁ। তো বিচাৰি আছোঁ, চাওঁ পাওঁনে নাপাওঁ, নহ'লে এনেকৈয়ে ভিডিঅ' বনাই থাকিব লাগিব। তো চাই লওঁ। আৰু আমাৰ শ্বপিং কৰা হৈ গ'ল। এতিয়া য'ত মানে আমি বাছত উঠিম সেই ঠাইলৈকে যাব লাগিব অ'টত। তো অ'টত উঠি লওঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। আৰু এয়া হৈছে বেংগলোৰৰ ট্ৰাফিক জাম। ইয়াতে এনেকৈ 2 মিনিটৰ মূৰে মূৰে ট্ৰাফিক জাম হয়। আহি পালোঁ, এতিয়া কিবা খাই লওঁ, ভোক লাগিছে আৰু মূৰৰ বিষ উঠিছে। আৰু ইয়াতে কি কি আছে চাই লওঁ। কি খাম আমি? চাহ। আৰু এয়া আমাৰ চাহ আহি গ'ল, খাই লওঁ। আমি আহি পালোঁ আৰু এইটো হৈছে টিকট কাউণ্টাৰ। ইয়াতে টিকট ল'ব লাগে, বাট আমি নলওঁ কাৰণ আমি যোৱাকালি অনলাইন টিকট কৰিছোঁ। তো এতিয়া আমাৰ তেনেকুৱা একো ভেজাল নাই, বাছখন আহিলে জাষ্ট উঠিলেই হ'ল। বাট এতিয়া দেৰি আছে আহিব, হয়নে বেবী? আহিব দেৰি আছে, 10টা বজাত আছে। আৰু চাওক মানুহ, এইবোৰ মানে ট্ৰিপত যোৱা মানুহ এইবোৰ। আৰু এইখন এনেকুৱা হৈছে বাছ, মানুহ চবফালে মানুহ। আৰু ইয়াতে আমি খাবলৈ আহিছোঁ। 9:40ত বাছ আহিব, তো আগতে খাই লওঁ। আৰু ইয়াতে খোৱাৰ বাবে ভিৰ লাগিছে, তো খাই লওঁ, তাৰপিছত লগ পাইছোঁ। আৰু আহি গ'ল আমাৰ বাছ। সেইটা উঠি পেলাই দেখাই আছোঁ ভিতৰৰ পিনে। এইবোৰ মানুহ চব মানে তেনেকৈ ট্ৰিপলৈ যোৱা মানুহে হয়, এই সকলোবোৰ। ইমান মানুহ। আৰু আমাৰখন হৈছে এইখন, আৰু এইবোৰ হৈছে বেলেগ বেলেগ। আৰু এয়া মানুহ উঠি আছে। আৰু এয়া বাছৰ ভিতৰত দেখিছেনে, একেবাৰে শুই যাম ধুনীয়াকৈ। পুৰা বিছনাত হোৱা যেন পাম না। মজা একদম। তলতো এয়া পাই গ'লো আমাৰ বিছনা। আৰু এয়া মই আপোনালোকক বাছৰ ভিতৰৰ পৰা দেখাই আছোঁ। অলপ লৰিব দেই, কাৰণ স্পীড ব্ৰেকাৰ আছেতো। এয়া মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, মজা লাগিছে। সৰু সুৰা ঘৰ আৰু এটা দেখাই আছোঁ আপোনালোকক। দেখিছেনে? এনেকৈ বিচনা আছে, তলত ওপৰত এনেকৈ পৰ্দা দিয়া আছে। এনেকৈ টানি পেলাই শুই দিলে এটা ৰুম। আৰু এইখন হৈছে গোৱাত যোৱা বাছ, আৰু আমাৰ নেক্সট ট্ৰিপ হ'ব গোৱা। এইখন বাছতে যাম। তো আপোনালোককো দেখাই দিলোঁ। মজা লাগিছে না। আৰু মই আপোনালোকক ক'ব পাহৰি গৈছোঁ, আমি এতিয়া 9:40ত বাছত উঠিলোঁ। আৰু কালি ৰাতিপুৱা কেইটামানত পাম? 7:30
আৰু আমি কালি ৰাতিপুৱা 8:30 পাই যাম মুৰুদেশ্বৰ টেম্পল তো সেয়ে আৰু তো আপোনালোকক দেখুৱালো যি পাৰিলো দেখুৱালো আৰু বাছৰ ভিতৰখিনিও দেখুৱালো তো ভাবিছো আজি ভ্লগটো ইয়াতে সামৰো কাৰণ কাইলে আৰু ভ্লগ বনাবলৈ লাগিব এতিয়া ৰেষ্ট লও আৰু জনাব কমেন্ট কৰি কেনেকুৱা পালে ভিডিওটো আৰু যদি ভাল লাগিছে তেতিয়ালে লাইক কৰিব শেয়াৰ কৰিব লগতে ওপৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিও মোৰ নটিফিকেশন আপোনালোকে পোনপ্ৰথমে পাই থাকে তো আৰু আহি আছে নেক্সট ধামাকা ভিডিও আপোনালোকৰ মাজলৈ চাই থাকিব তো আজিলৈকে বিদায় লৈছো বাই বাই গুড নাইট